আজি মোৰ জন্মদিন। বিয়া পাছৰ প্ৰতিটো বছৰৰ দৰে এইবাৰেও হাজবেণ্ডে আনিলে মোলৈ ছাৰপ্ৰাইজ গিফ্ট আৰু ৰাতি 12টাতে কেক কটালে। আবেলি আমি অকণমান বজাৰলৈ ওলাই গ'লোঁ। সৰু সুৰা বজাৰ কেইটামান আছিলে। গধূলি মা আহিলে, দাদা বৌ আৰু মামা মামী। মনে প্ৰথমতে আলহী দেখি অকণমান ঠেনাইছিলে। তাৰ পাছত পিছে সি এডজাষ্ট হ'ল আৰু বায়েকহঁতৰ লগত ধুনীয়াকৈ খেলিবলৈ আৰম্ভ কৰিলে। তাৰ পাছতে আমি খালোঁ চাহ। চাহৰ টেবুলতে আমাৰ আড্ডা আৰম্ভ হৈ গ'ল। বিশেষ দিনবিলাকত আপোন মানুহৰ উপস্থিতিয়ে আমাৰ দিনবোৰ আৰু বেছি ৰঙীন কৰি তোলে, নহয়নে? মোৰ কিন্তু এই মুহূৰ্তবিলাক বৰ ভাল লাগে। মনেও বায়েকহঁতক পাই পূৰা খেলিবলৈ লাগিছে। মুঠতে বায়েকহঁত য'ত থাকে তাকো তাতে থাকিবলৈ লাগে, আঁতৰিয়ে আহিব নিবিচাৰে। তাৰ পাছত আমি সকলোৱে মিলি এসাঁজ খালোঁ। একো প্লেন নকৰাকৈ আজি দিনটো মোৰ বৰ ধুনীয়াকৈ পাৰ হ'ল। আপোনালোকেও মোৰ মৰম আৰু আশীৰ্বাদ দিব দেই।